है ना। तो मैं এটা কাহিনী কম তাৰপিছত লাগিলে দোকানৰ কথা কম। তো কাহিনীটো এনেকুৱা ধৰণৰ, আমিতো সবেই দুনিয়াত কিবা না কিবা কৰি আছো। তো ইয়াতে কাহিনীটো এনেকুৱা ধৰণৰ, তাতে মানে 4জন ব্যক্তি আছে। তো 4জন ব্যক্তিৰ ভিতৰত আপোনাৰ 2জন আছিলে মানে এইটো মানে এন্দুৰৰ লগত মিলাইছে কাহিনীটো। 2জন চোৰাং হৈছে এন্দুৰ আৰু 2জন মানে হিউম্যান, 2জন মানুহ। তো এই কাহিনীটোৰ নামটো মই কৈ দি আছো। তাতে কি নাম দিছে, মূল বস্তু কোনে লৈ গ'ল। মূল বস্তুটো কোনে লৈ গ'ল। মূল বস্তুটো এই জায়গাৰ পৰা কোনে আঁতৰাই দিলে। কাহিনীটো এনেকুৱা নামটো মানে, তো মূল বস্তুটো কোনে আঁতৰাই লৈ গ'ল। আমি সেইটোৱে কিন্তু দুনিয়াত মানে যিটো কৰি আছো যে আমি কিন্তু সেইটো বস্তুটোকে বাৰে বাৰে বিচাৰি আছো। আপোনালোকেও সেই বস্তুটোৱে বিচাৰি আছে, ময়ো সেইটো বস্তু বিচাৰি আছো, কিন্তু বস্তুটো তাতে নাই। এতিয়া আমি সেই বস্তুটো যে তাতে নাই, আমি যদি তাতে সদায় বিচাৰি থাকো পামনে? আমি কিন্তু তাতে বস্তু নাইয়ে। এতিয়া আপোনালোকে এই দুনিয়াটো জানেনে কেনেকুৱা ধৰণৰ? দুনিয়াটো হ'ল আপোনাৰ কি বুলি কৈছে, মানে যন্ত্ৰৰ মন্ত্ৰৰ গৈছে না আপোনালোকে দিল্লী কোনোবা এজনে যন্ত্ৰৰ মন্ত্ৰৰ নিচিনা। এই যন্ত্ৰ আছে, বহুত ধৰণৰ গাঁত আছে, ৰাস্তা আছে, এনেকুৱা ধৰণৰ বহুত সৰু আছে। আমাৰ ইয়াতো আছে আপোনাৰ ডিব্ৰুগড়ত, চৰি কি কয় শিৱসাগৰত, তাতো গ'লে এনেকুৱা আছে। আজিকালি কৈছে না নাজানো, কিন্তু সেই সৰুবিলাকৰ মাজে মাজে আপোনাৰ গ'লে হেৰাই যাব। তো আমাৰো আমি এই দুনিয়াত যে এই যন্ত্ৰ মন্ত্ৰৰ ভিতৰতে আছো। ইয়াতে কিন্তু জাগাই জাগাই খানা থৈ দিছে বা জাগাই জাগাই আপোনাৰ বস্তুবিলাক আছে। আপোনাৰ কাম হ'ল মাত্ৰ বিচৰা, আমাৰ কাম হ'ল মাত্ৰ বিচৰা। এতিয়া আমি সেই জাগাবিলাকত গৈ গৈ বিচাৰি বিচাৰি মানে তাৰে ভিতৰত 2জন আছিলে হিউমেন বিং, মানুহ হয় তেওঁলোকে। তো বস্তু পাইছে, বস্তু পাই কিনি কি হ'ল, তেওঁলোকে খাবলৈ ধৰিলে, আৰম্ভ কৰিলে। তাতে বহুতখিনি বস্তু আছে, তেওঁলোকে ভাবিলে ইয়াত দেখোন ইমানখিনি বস্তু আছে, আমি খায়ে থাকো, চলি থাকো, আমাৰ লাইফ ইয়াতে শেষ হৈ যাব, বঢ়িয়াকৈ যাব। আৰু তেওঁলোকে তাতেই খাবলৈ ধৰিলে। আৰু তাতে আৰু 2জন যে গ'লো নিগনি বুলি, সেই নিগনি 2টাও আছে, সিহঁতেও তাতে আহি কিনি খাই আছে, চলি আছে বঢ়িয়াকৈ। কিন্তু তাতে আমাৰ মানুহবিলাক যিটো আছিলে, তেওঁলোকে মানে এনেকৈ হৈ গ'ল, বহুত মানে ভাবি ল'লে যে আমাৰ বস্তু এইবিলাক কোনেও ল'ব নোৱাৰে। আমাৰ এই বস্তুবিলাক এনেকুৱা ধৰণৰ হৈ গ'ল যে মানে এৰিব নোৱাৰো। তাৰপিছত এই বস্তুবিলাক কি হ'ল, লাহে লাহে চেচ হ'ব ধৰিছে। কিন্তু আমাৰ এই হিউমেন বিং 2টা কি কৰিছে, মানুহ 2জন কি কৰিছে, তাতে আপোনাৰ ওচৰতে আকৌ ঘৰো বনাই ল'লে। তাতেই ঘৰ বনাই ল'লে আৰু তাৰ পৰা আৰু লৰচৰ নাই। তেওঁলোকে তাতেই বস্তু খাব ধৰিলে, তাতেই খাই আছে, তাতেই কৰি আছে। লাষ্টত কি হৈ গ'ল, আপোনাৰ আমাৰ যিকেইটা বস্তু যিমান দিনলৈকে চলিব লাগে সেইটো খাই থাকিলেও সদায় এক জেগাত থাকিব নেকি? নাথাকে। লাহে 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 বস্তু চেচ হ'ব ধৰিলে। আৰু এইটো অনুভৱ কোনে কৰিলে? এই এন্দুৰটোৱে অনুভৱ কৰিলে। কিন্তু আমাৰ মানুহ দুটাই কি কৰিলে, সদায় খাই থাকে আৰু শুই থাকে, খাই থাকে শুই থাকে। সিহঁতে কি কৰিলে, এইটো বস্তুটো অনুভৱেই নকৰিলে। আৰু এন্দুৰ 2টা লাষ্টত গৈ পেলাই ৰাতিপুৱা শুই উঠি দেখিলে যে ইয়াতে বস্তু নাই। তেতিয়া সিহঁতে কি কৰিলে, নাই যদি নাই আৰু আমি ইয়াতে আৰু মাথা মাৰি লাভ নাই, সিহঁতে আৰু বেলেগ ফালে গাঁতা ফালে যাব ধৰিলে, হয় না। যন্ত্ৰ মন্ত্ৰতো বহুত গাঁতা আছে না, কালা বন বহুত আছে, গৈয়ে আছে। সিহঁতে আৰু জাগা বিচাৰিব ধৰিলে। ইয়াতে আৰু ইয়াতে ভাবা নাই যে ইয়াতে বস্তু নাই, আমি ইয়াতে ৰখি থাকিম, এনেকৈ কেতিয়াও ভাবা নাই। কিন্তু আমাৰ যিটো মানুহ 2জন আছিলে, সিহঁতে কি কৰিলে, তাতেই সিহঁতে ৰখি ৰাতিপুৱা উঠি কিনে চালে যে বস্তু নাই। বস্তু নাই, আৰে আমাৰ বস্তু কোনে লৈ গ'ল? সিহঁতে বহুত আচৰিত হৈ গ'ল, আমাৰ এইটো বস্তু কোনে ল'ব পাৰে।
কোনেও ল'ব নোৱাৰিব, আমাৰ ইয়াৰ অধিকাৰ আছে, আমি ইয়াৰ মেইন মালিক হয়, কিয় আঁতৰি গ'ল? এইটো কোনোবাই সঁচাকৈ চৰকাৰে কৰিছে, কোনোবাই নহ'লে আমাক কিবা ব্লেমিং কৰি আছে, সেইটো কাৰণে বস্তুটো আমাৰ ইয়াৰ পৰা আঁতৰাই দিছে। এইটো বস্তু আমাক লাগিবই। সিহঁতে দুটাই জিদ কৰিব ধৰিলে আৰু জিদ কৰি পেলাই তাতেই আছে, কিন্তু সিহঁতে তাতে আছে, এতিয়া সাৰাদিন থাকিলে খানা আহিব জানো? নাই। আকৌ একদিন গ'ল, সিহঁতে জিদ কৰি তাতেই আছে, তথাপি তাতে খানা নাই। তেতিয়া এজনৰ অলপ দিমাগ খোলা খালে যে ইয়াতেতো বস্তু নাই, আমি মানুহৰ লগত বেলেগৰ লগত যদি জিদ কৰি কিবা কৰি থাকোঁ, তেতিয়া আমাকতো পাম নেকি? তাতে আমি হয়তো বস্তুটো আৰু ভিতৰত নাহিব নেকি, আমি ইয়াৰ পৰা ওলাই যোৱাই ভাল হ'ব নেকি? সি এইটো কথা আৰু জনৰ লগত পাতিলে, কিন্তু সি ক'লে যে নাই, আমি ইয়াৰ পৰা নাযাওঁৱে, ইয়াৰ পৰা আমি নলৰোৱে, এই বস্তুটো আমাৰে হয়, তাত আমাৰ অধিকাৰ আছে, আমাক লাগিবই। কোনে যদি গুচাইছে হ'লেও সি হ'লেও আমি থ'বই লাগিব। আমি এইটো যেনেকৈ হ'লেও এইটো কিবা কিবি কি কয় লাগিলে ধৰ্ণা কৰিম, কিবা কৰিম, হ'লেও বস্তু আমি ইয়াতে পাবই লাগিব, আমাৰ অধিকাৰ আছে। ই তাৰ পৰা নমৰিলে। তাৰপিছত আৰু এজন আছে, সিও আপোনাৰ দুৰ্বল হৈ গৈ আছে, 2 দিনলৈকে খোৱা নাই, কি হ'ব মানে, হয় না? তেতিয়া সি চিন্তা কৰিলে নাই, ইয়াৰ পৰা লৰিবই লাগিব, তাৰ পৰা ওলালে নহ'ব। তাৰ মাইণ্ডত পৰীক্ষা ঠিক আছে, মই তথাপি অলপ লৰচৰ হৈছোঁ। সেই লৰচৰ হ'ব ধৰিলে, আকৌ গৈ কিনি সি মানে লৰচৰ হৈ কিনি অলপ বিষয়ে দৌৰাদৌৰি কৰোঁতে মানে অলপমান আৰু খানা পায়। খানা পাওঁতে সি ভাবিলে এনেকৈ অলপ মই খানা পাইছোঁ, তো এই কথাটো তাক মই জনাব। সি গৈ কিনি তাতে খানাটো আনি কিনি তাক দেখালে, সি ক'লে নাই, মই নতুন বস্তু নাখাওঁ, বেলেগ জেগাৰ বস্তু মই নাখাওঁ, মোৰ ইয়াতে বস্তু আছিলে ইয়াতেই লাগে, মই বেলেগ জেগাৰ বস্তু নাখামেই। সি লৰচৰ হ'বই খুজিছে। ঠিক আছে, কোনোবা জনে তুমি যদি লৰচৰ নকৰ, মই নিজে, মোৰতো পেট আছে, যাবই লাগিব। সি তাৰ পৰা লৰচৰ হ'ব ধৰিলে। সি তাৰ পৰা লৰচৰ হৈ কিনি সি মানে যেনেকৈ দৌৰাদৌৰি কৰিব লাগে, কি কৰিব লাগে, সি বিচাৰিব ধৰিলে। এই বিচাৰিলে কৰ্ম কৰিলে পাব নাই? পাবই। তো সি সিহঁতৰ এইফালে গৈ গৈ গোটেই জেগাত জেগা চেঞ্জ কৰিলে, কৰি দেখিলে সি আৰামত তাতে বস্তু একদম ইমান পালেগৈ, পাই কিনি দেখিলে যে তাতে আৰু সেই দুটা এন্দুৰো আছে। তেতিয়া ক'লে বা তহঁতে দেখোন আগতেই পাই গৈছা, ইমান ধুনীয়া বস্তু। কৈছে আমিতো বিচাৰি পাই গ'লো আৰু খাই আছোঁ। সিহঁতৰ আৰু পেটবিলাকো ডাঙৰ হৈ গ'ল। পিছত সি পাইছে, সিও তাৰ বহুত ভাল লাগিলে, কিন্তু সি কি কৰিলে, এই বস্তুকেইটাৰ বিষয়ে চিন্তা কৰিলে যে এই বস্তুকেইটা মই তাকো দিম, মোৰ বন্ধুটোক দিম। সি তাক আকৌ জনালে, তথাপি সেই বন্ধু তাত নাই। এই বস্তুটো যে আমাক চবকেই লাগে, কিন্তু আমি কি কৰোঁ, সেই জেগাতেই বহি থাকিও যদি, তেতিয়াহ'লে আমি নাপাওঁ। আমি যদি নিজৰ জেগাতে যদি অকল বহি থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ইনকামটো নহ'ব। আমি যিটো নেকি ভাবি আছোঁ যে ইমানখিনি লাগে, আমাৰ নহয়। তো ইয়াতে চিষ্টেমটো সেইটোৱে বুজাই আছে, আপুনি এতিয়া চাওক, যদি কিবা চাকৰি কৰি আছে আৰু তাতে ভাবি আছে মোৰ ইয়াতেই জিন্দগী শেষ হৈ যাব, তেতিয়াহ'লে কিন্তু আপোনাৰ তাতে জিন্দগী শেষ নহয়। আকৌ চাব আপোনাৰ কিবা এটা ডাঙৰ সমস্যা হৈ যাব পাৰে। আমি যদি ভাবি আছোঁ যে কিবা এটা এনেকৈ দোকান খুলি বহি আছোঁ, ইয়াতে মোৰ জীৱন চলি যাব, নাই, লকডাউনত আপোনালোকে দেখাই পাইছে দোকানটো বন্ধ হৈ গৈছে, হয় নহয়? কোনোবাই দেখা পাইছে গাড়ী চলাই আছে, গাড়ী একেবাৰে বন্ধ হৈ গ'ল, হয় নাই? তো এই বস্তুটো তাতে নাথাকে, সদায় ৰৈ নাথাকে। আমি সেইকাৰণে কি কৰিব লাগে, ৰাস্তা বিচাৰি থাকিব লাগে, ওলাই থাকিব লাগে। তো এই কাহিনীটো মতলব দিছোঁ যে আমি যদি ইয়াতে সঁচাকৈ যদি পিছলৈকে ভাবিছোঁ যে আমি ভালকৈ খাম, ভালকৈ কৰিম, ভালকৈ আমাক মানে সুখে শান্তিৰে থাকিব লাগে, তেতিয়াহ'লে আপোনালোকে এক জেগাতে কৰ্মটো নকৰিব। ইয়াতে যদি অকল ভাবে যে ৰতাতে মই কৰ্ম কৰিলে হৈ যাব, নহ'ব। কাৰণ ৰতাত আপোনালোকে কৰি আছে, মই বেয়া পোৱা নাই, ঠিকে আছে, নহয়, আপোনালোকে অলপ যাবলৈ চেষ্টা কৰক। ৰতাৰ পৰা ওদালগুৰি যাব পাৰে, ৰতাৰ পৰা দৰগাঁও যাব পাৰে, ৰতাৰ পৰা ওৰাং যাব পাৰে, বা ঢেকীয়াজুলি যাব পাৰে, বা এইফালে মঙলদৈ যাব পাৰে, পানেৰী যাব পাৰে, হয় নে নাই? আমি ইয়াতেতো ক'তো বাধা নাই, বাধা আছে আৰু আমি গ'লেহে আমাৰ চিষ্টেমটো বনি যাব। আপোনালোকে চবেই জানে
এইটো কথা আপোনালোকে কয় আকৌ কৈ পিনি যদি তাতেই লাগি থাকে কিন্তু নহ'ব সেইটো কাৰণে আপোনালোকে অলপ গাঁৱৰ পৰা অলপ ওলাবলৈ চেষ্টা কৰক চাব আপোনালোকৰ অলপ ওলাই গ'লে হয়তো আপোনালোকক যাবলৈ কষ্ট হ'ব কিন্তু তাতে আপোনালোকে কথা ক'ব পাৰে কিন্তু গাঁৱতে যাৰ লগত কথা কৈ আছে নহয় সি কিন্তু আপোনালোকৰ কথাটো শুনিলেও নুশুনে গুৰুত্ব নিদিব আৰু আপোনালোকে গাঁৱৰ মানুহক যিমানে ষ্টাৰ্ট কৰি যিমানে ভালকে কথা কওক কামত নাহিব কিন্তু আপোনালোকে যদি অলপ আদৰ কৰি যদি কথাটো কৈ নহয় আপোনালোকৰ কথাটো মানুহে শুনিব আৰু তেতিয়া আপুনি সাহসো পাৰে আপুনি ক'বও পাৰে তো এতিয়া চাওক আপোনালোকে কামটো জানিছে ইয়াতে ইনকামো আছে ইয়াতে স্বাস্থ্যও ভাল ইয়াতে মান সন্মানো পোৱা যায় ভৱিষ্যত ইয়াতে সিকিউৰিটি আছে হয় না কিন্তু এতিয়ালৈকে আপোনালোকৰ কিছুমান এনেকুৱা আছে যে আমি কামটো কেনেকৈ কৰিম সেইটোও নাজানো তো মই সেইটো হিচাপতে কামটোৰ বিষয়ে অলপ কৈ দিওঁ এতিয়া আপোনালোকৰ ইয়াতে যিবিলাক প্ৰডাক্ট দেখা পাইছে এই প্ৰডাক্টবিলাক কাৰোবাক সবকে মানে যিকোনো এটা না এটা প্ৰডাক্টটো ভাল লাগিছে লাগিছে না নাই লাগিছে কাৰোবাক টুথপেষ্ট এটা ভাল লাগি গৈছে কাৰোবাক চাবোনটোৱে ভাল লাগিছে কাৰোবাক এই ফ্লেকচনটোৱে ভাল লাগিছে বাৰে বাৰে কৈ আছে হয় না কাৰোবাক এটা ক্ৰীমে ভাল লাগিছে কাৰোবাক চাহপাতটোৱে ভাল লাগিছে হয় না আপোনালোকে যদি অকল যিকোনো এটা প্ৰডাক্টৰে কথা পাতে নহয় আপোনালোকে চাব এটা প্ৰডাক্টে আপোনালোকৰ সিস্টেমটো বহুত ডাঙৰ কৰি দিব পাৰে তো এই কথাটো মই কেনেকৈ ক'ব পাৰিছোঁ অলপ চাই লওক এতিয়া চাওক আপোনালোকে এই ফ্লেকচনটোৰ ৰেট কিমান লিখা আছে ইয়াতে 635 টকা আমি ডিগ্ৰী প্ৰাইচ কিমানত পাওঁ 560 টকা পাওঁ হয় না তো 560 টকাত আমি এই ফ্লেকচনটো পাওঁ আৰু এই ফ্লেকচন আমাক সবকে লাগে ঘৰে ঘৰে হাই প্ৰেছাৰ হাৰ্টৰ বেমাৰ ঘৰে ঘৰে আপোনাৰ নাৰ্ভৰ বেমাৰ হৈ আছে ঘৰে ঘৰে চুগাৰ বেমাৰ হৈ আছে এই ফ্লেকচনটো খালেই যদি সবৰ ভাল হৈ যায় এইটো যদি আপুনি ডেমোও দেখাই দিব পাৰে এইটোৰ বিষয়ে যদি ৰিজাল্ট আপোনালোকে ভালকৈ কৈ দিব পাৰে যদি আপুনি ডেইলি এজন এজন মানুহৰ লগত কথা পাতে এই ফ্লেকচনৰ বিষয়ে মাহত কিমান মানুহ হ'ব 30 জন হ'ব এইটো যদি আপুনি 30 জনক ডেইলি ক'ব পাৰিলে এই 30 জনকো আপুনি এইটো বেনিফিট দিব পাৰিলে আৰু 30 জনে যদি বেনিফিটটো পোৱাৰ পিছত যদি সিহঁতেও এজন এজনকৈ কথা পাতে পিছৰ মাহত কিমান আহিব কেনেকৈ চাকি পিছৰ মাহত 900 মান হৈ যাব আপোনালোকৰ গুড পইচা 30 জনে যদি ডেইলি এজনকৈ কথা পাতে তেতিয়া 900 মান আহিব না 900 মান আহিব তাৰপিছত আপোনাৰ আমি যদি সেই 900 মানক আপোনালোকে ভালকৈ বুজাই মেলি এইটো বিষয়ে কথাটো যেনেকৈ আমি পাতিছোঁ সেইটো কথাই যদি কয় সেই 900 মানুহৰ পৰা এজন যদি আহে আপোনাৰ কিমান মানুহ আহিব 27,000 মানুহ হয় না নাই এটা 27,000 মানুহ 3 মাহতে হৈ যায় এতিয়া চাওক 3 মাহতে 27,000 মানুহ হৈ গ'ল 27,000 মানুহে যদি অকল যদি এই এটা টেমাই যদি ব্যৱহাৰ কৰে ইয়াৰ দাম কিমান আছিলে 560 টকা 560 টকা আপুনি 540 টকা 540 টকা যদি আপুনি 27,000 মানুহৰ লগত পূৰণ কৰি দিয়ে কিমান টকা ওলাব জানেনে 1.5 কোটিৰো অধিক ওলাই যাব 1.5 কোটি টকা এক মাহতে যদি আপোনাৰ বিজনেছ হয় আপোনালোকে অনুভৱ কৰিছে নে কিমান টকা চেক আহিব মাত্ৰ এটা প্ৰডাক্টৰহে কথা পাতিলোঁ আমি আপোনাৰ লগত না কোনো ইয়াতে কিবা কোৱালিফাই কৰিব লগা হ'ল না কিবা আপোনাৰ টাৰ্গেট বনালে আপুনি না কিবা বস্তু বিক্ৰী কৰিলে না দোকান দিলে না আপুনি কিবা ঘৰে ঘৰে লৈ পেলাই বস্তু বিক্ৰী কৰি আছে না আপুনি কোনোবা মানুহ এমপ্লয়মেণ্ট ৰাখিছে না কাৰোবাক আপুনি জোৰ জবৰদস্তি কৰি দিব লগা হৈছে একোটো নকৰিলোঁ মাত্ৰ আমি কথাটো পাতি দিলোঁ ইয়াত বেনিফিটটো কৈ দিলোঁ সিহঁতে নিজে ব্যৱহাৰ কৰি আছে ডেইলি এজন মানুহৰ লগত কথা পাতিলোঁ এনেকৈ কৰোঁতে কিমান কোটি টকা বিক্ৰী হৈ গ'ল 1.5 কোটি টকা বিক্ৰী হৈ গ'ল আমাৰ কিমান ডাঙৰ দোকান হৈ গ'ল এনেকুৱা ডাঙৰ দোকান আপোনালোকৰ ইয়াতে আছেনে আমাৰ লকডাউন অঞ্চলত আছেনে মাহতে আইএছ কিমান টকা বিক্ৰী হ'ব এনেকুৱা ডাঙৰ যদি তথাপি মাহত 5 লাখ টকা মান আৰু ইয়াতে আমি না বস্তু বিক্ৰী কৰিছোঁ না কিবা কৰিছোঁ কিন্তু মাহতে 1.5 কোটিৰো অধিক বিক্ৰী হৈ গ'ল
আপুনি যেনিবা এইটো বিষয়ে নাজানে, আপুনি যদি ভাবে ৰাইচ ব্ৰেন তেলটো হয় না, এই তেলটো সবেই ঘৰত ব্যৱহাৰ কৰে না? এই রাইস ব্রেন তেলটো সব ঘৰত লাগে, তেল সব ঘৰতে খায় আৰু তেলৰ বিষয়ে যদি আপোনালোকে ভালকে কৈ দিব পাৰে নহয় সবেই খাব। কালি মই দুজনৰ লগত পাতিলো, সিহঁতে কৈ আছে যে প্ৰশ্নৰ বাদে বেলেগ নাখাব। ভাল কথা, প্ৰশ্নৰ বাদে বেলেগ নাখায়, কিন্তু হাই প্ৰেছাৰ কাৰ হ'ব? মোৰ হ'ব নে আপোনাৰ হ'ব? চুগাৰ বেমাৰ কাৰ হ'ব? আপোনাৰ হ'ব নে মোৰ হ'ব? ঠিক কৈ আছে হাই প্ৰেছাৰ হৈয়ে আছে, হাই প্ৰেছাৰ হৈ আছে, তেতিয়াহ'লে কোনে খাব এতিয়া? মই খাম নে আপুনি খাব? কৈ দিলোঁ পিছত কৈ আছে দোকানটো ক'ত আছে হয় না? তেতিয়া মই বোলো এই আপোনাৰ কোম্পানীতে ইয়াতে টিভিএছ বাইকবিলাক অমুক ডক্টৰৰ পৰা এনেকৈ দোকান খুলি আছে, তাতে যাব পাব। কওঁতে সি গৈ লৈ আহে। প্ৰথমতে কিন্তু সি অলপ নিজে কমজুৰি হৈ কথাটো অলপ কওঁতে অলপ নিজকে নিজৰ ওজনটো ৰাখি পেলাই ক'ব। কাৰণ আমি কথা ক'ব যাওঁতে নিজে দুৰ্বল হৈ যাওঁ যে, তেতিয়া আমাক মানুহে পাত্তা নিদিয়ে হয় না? তো এটা তেল খাব, ইমান ধুনীয়া তেল, তেওঁলোক চবকে ঘৰতে লাগে। এতিয়া চাওক, এই তেলটোৰ কথাই যদি আপুনি ডেইলি এজনকে পাতে, মাহত কিমানজন আহিব? 30 জন। 30 জনকো যদি এই কথাটো আপুনি কৈ দিলে যে আপোনালোকে তেলটো খাই আছে যেনেকৈ এনেকৈ ডেইলি এজনকে কথা পাতক, তেওঁলোকৰ কথা পাতিলে সেই একেই কথা 900 মানুহ হৈ যাব। 900 মানুহ যদি ডেইলি এজনকে কথা পাতে 27,000 মানুহ হৈ যাব। 27,000 মানুহে যদি এটা তেল বটল কিনে, কিমান টকা বিক্ৰী হৈছে? ইয়াতে এমআৰপি হিচাপত আমি নকৰোঁ, ইয়াতে বিক্ৰী আপুনি পাব 475 টকা। 475 টকাকে যদি আপুনি ইয়াতে মাৰে 1,28,00,000 টকা বিক্ৰী হৈ আছে। 1 কোটি টকাই ধৰি লওক, 1 কোটি যদি বিক্ৰী হয় আপোনাৰ চেক কিমান আহিব? আমার চেক কিমান আহিব? বুলে 5 টকা হৈ আছে, তার লাইন বিল হলো একেবারে কম বুলি হলো 5 লাখ টকা। কিন্তু আমি এইটো অনুভৱ নকৰোঁ, আৰু অনুভৱ নকৰাৰ কাৰণে আমি যিটো জায়গাত বহি থাকোঁ তাতেই ভাবি থাকোঁ যে আমাৰ বিজনেছ হোৱা নাই। বিজনেছ নোহোৱাকৈ নাথাকে। আপোনালোকৰ অলপ আগুৱাই আহক আৰু মানুহৰ লগত কথাটো পাতি কেনেকৈ পাতিলে হ'ব, কি কৰিলে হ'ব, সেইবিলাক অলপ দিমাগটো খেলাব। মূৰত অলপ ভাবিব যে নাই, যিটো মই বস্তুটো জানা নাই, জানি লওঁ, শিকি ল'ব। আৰু এইটো শিকিবলৈতো কি আছে, নিজৰ যিটো খাইছে বেনিফিট সেইটোৱে হয় নহয়? এইখিনিয়ে কাম, ইয়াতে বেছি ডাঙৰ এনেকৈ নাই। আৰু যদি আপোনালোকে ভাবিছে যে মই নিজে ক'ব নোৱাৰোঁ, আমাৰ ইয়াতে সাপ্তাহিক ট্ৰেইনিং মিটিং হৈ আছে। সাপ্তাহিক ট্ৰেইনিং মিটিঙত ইয়াতে লৈ আপুনি মুখত একো ক'ব নালাগে, কি ক'ব নাজানে একো দৰকাৰ নাই। আপুনি ক'ব যে তাতে আমাৰ স্বাস্থ্যৰ মিটিং হৈ আছে, বা অনুভৱ ট্ৰেইনিং এটা হৈ আছে, বা কিবা এটা ভাল প্ৰগ্ৰেম হৈ আছে, বস্তু যাওঁ কৈ কিনি লৈ আহিব লাগিব। ইয়াতে আহিলে আধা ঘণ্টা শুনি যাওক, তাৰ মনটো ভাল লাগিব আৰু নিজে নিজে পৰিৱৰ্তন হ'ব। তো সেইকাৰণে মই কৈ থাকোঁ যে মেইনলি এক কাম হ'ল ইয়াতে আমাৰ কি, নিজে বস্তু কমচে কম যিকোনো প্ৰডাক্ট এটা দুটা ব্যৱহাৰ কৰিব আৰু মানুহক সেই বস্তু ব্যৱহাৰ কৰাব কেনেকৈ লাগে, সেইখিনিয়ে কাম। সেইখিনি কৰাব পাৰিলেই আপোনালোকে। আৰু আমি ইয়াতে কাকো জোৰ জবৰদস্তি কৰিব নালাগে। কোনোবাই লোৱা নাই, আমি দৰকাৰ নাই। আৰু চবেই ইয়াতে নল'ব, চবেই ধনী হ'ব নেকি? চবেইতো ধনী নহ'ব। ইয়াতে আমি বস্তুবিলাক লৈ কিনি ঘৰে ঘৰে বিক্ৰী কৰিব নালাগে। আৰু এইটো যদি বিক্ৰী কৰিব যায়, আপোনাৰ যিটো নেকি আশা আছে, যিটো নেকি আপুনি ভাবিছে ভৱিষ্যতে ইমানখিনি কৰিম, সেইটো কেতিয়াও পূৰণ নহ'ব। আৰু আমি যিটো চাই থাকোঁ মানুহবিলাকে বস্তু লৈ লৈ ঘৰে বিক্ৰী কৰি থাকে, সিহঁতৰ এনেকৈ হোৱা নাই। আমাৰ প্ৰশান্ত ছাৰে ইয়াতে সেইদিনা আহিছিলে, আপোনালোকে দেখা পাইছে, মাহতে 3,60,000 70,000 পায়। ইয়াতে কিবা এটা বস্তু বিক্ৰী কৰি থৈ গৈছিল নেকি? বা মই এই ৰাস্তাত গৈ পেলাই ছাৰৰ পৰা কিবা বস্তু কিনি ৰাখিছোঁ নেকি? ৰাখা নাই। ছাৰৰ গাড়ীত এটাও বস্তু নাই। 3,60,000 টকা ক'ৰ পৰা পাই আছে? আৰু ছাৰে দেখোন ক'ব আজি গুৱাহাটী, ক'ব আজি মই বালিপাৰা, আজি বোলে কি কয় তেজপুৰ, আজি বোলে কয় বিশ্বনাথ চাৰিআলি, আজি বোলে কয় বৰপেটা। ইমান গাড়ী ওলাই আছে, ইমান তেলৰ পইচা ক'ৰ পৰা পায়? যদি সঁচাকৈ যদি টকাটো নাপায়, 3,60,000 টকা পাই কাৰণেতো ইমান দৌৰাই আছে গাড়ী। আমাৰ চাব এই গুৱাহাটীৰ পৰা যদি ইয়াতে আহে এই গাড়ীটো লৈ পেলাই কিমান টকা তেল লাগে? একেবাৰে কম বুলিতো ক'লেওতো 2,500-3,000 টকা তেল লাগে। সদায় যে ইমান দূৰত যদি দৌৰি আছে, ডেইলি যদি 2,500 টকাকৈ ধৰোঁ, তথাপি মাহত 500 টকা তেল লাগে হয় না? তো
কথা কলো এনেকে হিচাপতে কামটো কৰক চাব আপোনালোকৰ ইয়াতে কোনো অসুবিধাই নালাগে নিজে বস্তু ব্যৱহাৰ কৰি আছো ভাল লাগিছে তাকে কথা পাতি আছো নিজে বস্তু ব্যৱহাৰ কৰিছো ভাল লাগিছে তাকে কথা পাতি আছো আৰু যেটো নেকি কাহিনীটো কলো মই এই কাহিনীটোকে আপোনালোকে অলপ মনত ৰাখিব যে আপোনালোকৰ বস্তু কিন্তু আপোনালোকে যত আছে যে তাতে কিন্তু সদায় ৰৈ নাথাকে বস্তু তাতে বস্তু কিন্তু ঘূৰাই যাবই আপোনালোকে ভাবি আছে যে তাতেই মোৰ লাইফ হৈ যাব কেতিয়াও নহব আপোনালোকে তাৰ পৰা ওলাবই লাগিব ময়ো সেই কাহিনীটো বুজি পাই গৈছো আৰু সেই বুজি পোৱাৰ কাৰণে মই এই এটা কাম লৈ পেলাই বহি নাথাকো আজিকালি মানুহৰ এটা ইনকাম সোৰ্স নহয় চাব আপোনালোকে যদি বিয়া কৰা পৰিয়াল চাই ল'ৰা এটা কাম কৰি আছে ছোৱালী এটা কাম কৰি আছে ফেমিলি এটা কাম কৰি আছে মা দেউতা এটা কাম কৰি আছে হাজবেণ্ড এটা কাম কৰি আছে সবেই প্ৰত্যেকে এটা কাম কৰিব পাইছে এজনৰ ইনকাম কি ঘৰ চলে নচলে চাওক যদি এনেকে হৈ আছে তেনেহ'লে এইটো লৈ পেলাই আমি বহি থাকি কি দৰকাৰ আছে এটা ইনকাম লৈ পেলাই তো আপোনালোকে ভাবক যে আমি ৰাস্তা বেলেগ বেলেগ ওলাই কিনি হ'লেও পাৰ্ট টাইম হিচাপত হ'লেও ডেইলি এঘণ্টাকে হ'লেও কথাবিলাক পাতিম আৰু এনেকে আগুৱাই যাবলৈ চেষ্টা কৰিম নিজে নোৱাৰো শিকিব যাম বা আমাৰ এটা ছাৰ বাইদেউসকল আছে তেওঁলোকৰ পৰা শিকিম এনেকে কৰি কিনি আগুৱাই যাবলৈ চেষ্টা কৰিম ঠিক আছে